নমস্কাৰ স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ ৰিয়েল কুইন অফ লাইফ Mini skirt on, dip my body in glitter. Platform sneakers, all the boys want a picture. Two foreign cars, I make rich look richer. Save your breath, baby, I'm not going. আজি মই আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিছো সেই নতুন টপিকটি হৈছে ৰাতিপুৱা শুই উঠি কি পাঁচটা কাম আমি সদায় কৰিব লাগে কিছু সংখ্যক লোকে হয়তো কৰিবও পাৰে কিন্তু এই যে পাঁচটা কাম খুব সাধাৰণ কাম আহকচোন কি হয় চাওঁ আমি সদায় ৰাতিপুৱা শুই উঠি এনেকুৱা পাঁচটা কাম কৰিব লাগে পাঁচটা কামৰ প্ৰথমটো হৈছে আমি নেচাৰেল ষ্ট্ৰেচিং অৰ্থাৎ আমি হাত ভৰিবোৰ খুব সুন্দৰকৈ আমাৰ জয়েন্টছ হওক আমাৰ যিখিনি মাংসপেশী হওক সেইখিনি সুন্দৰকৈ আমি টানি টানি যিমানখিনি পাৰোঁ আমি ষ্ট্ৰেচিং কৰিব লাগে অৰ্থাৎ আমি হাত ভৰি ঘূৰোৱা জয়েন্টছ আমাৰ যিমানখিনি জয়েন্টছ আছে যেনেকৈ আঁঠু যেনেকৈ আমাৰ এলবো যেনেকৈ আমাৰ ৰিষ্ট এই সকলোবোৰ পাৰ্ট আমি বৰ সুন্দৰকৈ ঘূৰাই মেলি যিমানবোৰ আমি হাত ভৰি টানি টানি আমি সুন্দৰকৈ এঙামুৰি আমাৰ যিটো অসমীয়া ভাষাত কয় ভালকৈ এটা এঙামুৰি দিব লাগে লগতে আমি খুব সহজভাৱে কিছু সংখ্যক আমি আসনো কৰিব পাৰোঁ যেনেদৰে আমি পিঠিখন পিছফালে বেণ্ড কৰি দিয়া আগফালে আমি হালি যোৱা এনেকুৱা বহু কিছুমান আসন আছে তেনেকুৱা ধৰণে আমি কৰিব পাৰোঁ বা আপুনি ভৰিৰ আঙুলিৰ ওপৰত থিয় দি ওপৰ তল এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰেচিং আঙুলিবোৰ আপুনি খুব সুন্দৰকৈ মুঠি মাৰা এবাৰ খোলা জয়েন্টছবোৰ আপুনি হাতবিলাক আপোনাৰ যিখিনি শ্বল্ডাৰ পাৰ্ট আছে সেইখিনি ঘূৰোৱা আপুনি যিমানবোৰ নেক আছে ডিঙিৰ আপোনাৰ পাৰ্টটো ঘূৰোৱা কঁকাল ঘূৰোৱা আঁঠু ঘূৰোৱা এনেকুৱা বহু কিছুমান সহজে কৰিব পৰা আসন আছে সেই সকলোবোৰ আসন আপুনি ৰাতিপুৱা শুই উঠিয়ে কৰিব পাৰে দ্বিতীয়টো হৈছে আমি যিমানখিনি পাৰোঁ খুব সুন্দৰকৈ আমি পানী খাব লাগে কাৰণ ৰাতিপুৱা যিটো পানী খাওঁ সেই পানীয়ে আমাৰ শৰীৰৰ চৰ্বি কাট কৰাত খুব সহায় কৰে আমাৰ মেটাবলিজিম অৰ্থাৎ আমি যি খাদ্য খাওঁ সেই খাদ্যখিনি সোনকালে পচোৱাত খুব সহজভাৱে সহায় কৰে আৰু আমাৰ ব্ৰেইন সুন্দৰকৈ ৰিলেক্স হৈ থাকে লগতে অধিক পৰিমাণে ৰাতিপুৱা পানী খালে আমাৰ স্কিনখনো বৰ সুন্দৰ এটা গ্লো আহে তৃতীয়টো হৈছে চকুত আমি ঠাণ্ডা পানী মাৰিব লাগে ঠাণ্ডা অৰ্থাৎ একদম ঠাণ্ডা নহয় বা কিছুমান এটা কুহুমীয়া গৰম পানীও নহয় আমি এটা ৰুমৰ টেম্পাৰেচাৰ অনুযায়ী আমি চকুত পানী মাৰিব পাৰোঁ পানী মৰাটো এটা চকুৰ এক্সাৰচাইজ বুলি ক'ব পাৰে কাৰণ আমি ৰাতিপুৱা শুই উঠিয়ে চকুত কিছুমান পদাৰ্থ ওলায় সেই পদাৰ্থৰে চকুবোৰ আমাৰ খুব ড্ৰাই কৰি দিয়ে আৰু সেই ড্ৰাই কৰাৰ ফলত আমাৰ চকুজুৰিয়ে বৰ কষ্ট পায় চকুজুৰিয়ে যাতে কষ্ট নাপায় তাৰ কাৰণে অধিক পৰিমাণে আপুনি যিমানখিনি পাৰে চকুত পানী মাৰিব পাৰে চতুৰ্থটো হৈছে অইল পুলিং অৰ্থাৎ আমি ব্ৰাছ কৰাৰ আগত মুখত আমি অলপ মিঠাতেল হওক বা নাৰিকল তেল হওক এনেকুৱা ধৰণৰ এটা তেল ইউজ কৰি মুখত আমি কুলকুলি কৰিব পাৰোঁ মুখখন আপুনি কুলকুলি কৰি পেলাই যিমানখিনি পাৰে দাঁতত আপোনাৰ যিখিনি আমাৰ ৰাতিপুৱা শুই উঠাৰ পাছত দাঁতৰ যিখিনি আমাৰ বেক্টেৰিয়া থাকে সেই অইল কুলিঙৰ জৰিয়তে আমি সেইবিলাক আঁতৰাব পাৰোঁ আমাৰ দাঁতৰ পৰা বেক্টেৰিয়াখিনি আঁতৰাব পাৰোঁ যাৰ মুখৰ দুৰ্গন্ধ ওলায় যাৰ দাঁতৰ বিষ থাকে সেই অইল কুলিঙৰ দ্বাৰা আমি এটা ভাল ৰেহাই পাব পাৰোঁ আমাৰ এই টপিকৰ লাষ্টটো হৈছে আমি এটা সুন্দৰভাৱে ব্ৰেকফাষ্ট কৰিব লাগে ব্ৰেকফাষ্ট অৰ্থাৎ আয়ুৰ্বেদত কয় যে ব্ৰেকফাষ্ট আমি যিটো কৰিব লাগে সেইটো খুব কেয়াৰফুলি অৰ্থাৎ খুব সাৱধানেৰে কৰিব লাগে মানে আমি বডিটো সুন্দৰকৈ ৰাখিবৰ বাবে এটা সুন্দৰ ব্ৰেকফাষ্টেৰে আমি আৰম্ভণি কৰিব লাগে যেনেদৰে আমি এই যিখিনি ছিজনত যেনেকুৱা ধৰণৰ ফল মূল ওলায় সেই ফল মূলেৰে আমাৰ ব্ৰেকফাষ্টটো আৰম্ভ কৰিব লাগে আৰু সেই ব্ৰেকফাষ্টেৰে আৰম্ভ কৰি বৰ সুন্দৰকৈ দিনটো আমি আৰম্ভ কৰিব পাৰোঁ তেনেহ'লে আপোনালোকে গম পালে ৰাতিপুৱা শুই উঠি আমি কি পাঁচটা কাম কৰিব লাগে আৰু এটা কথা মোৰ এই ভিডিঅ'বিলাকত মই খুব সুন্দৰভাৱে ভিউৱাৰ্ছ পাইছোঁ কিন্তু ভিউৱাৰ্ছ যেনেদৰে পাইছোঁ তেনেদৰে মই ছাবস্ক্ৰাইবাৰ্ছ পোৱা নাই আশা কৰোঁ আপোনালোকে যিখিনি ভিডিঅ' চাইছে তাৰ লগতে
চেনেলটো যাতে ছাবস্ক্ৰাইবো কৰি দিয়ে আৰু ভিডিঅ'টো যাতে লাইকো কৰি দিয়ে কাৰণ আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিলে মই আৰু ভিডিঅ' নতুন নতুন টপিকত ভিডিঅ' বনাবৰ কাৰণে সুন্দৰকৈ মটিভেট হ'ম সো আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল পায় তেনেকৈ আপোনালোকে যদি কিবা এটা যদি মোৰ ভিডিঅ'টোৰ পৰা যদি কিবা এটা ইনফৰ্মেটিভ কিবা এটা নলেজ পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু কি মই টপিকত ভিডিঅ' বনাব পাৰোঁ আপোনালোকে প্লিজ কমেণ্ট কৰিব আশা কৰোঁ আপোনালোকৰ এই সকলোবোৰ মই সহায় পাম আজিলৈ ইমানেই নমস্কাৰ